হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি কেকৰ ৰেচিপি। কেনেকৈনো বনাইছোঁ আপোনালোকক দেখুৱাওক, বলকচোন ভিডিঅ'টোৰ মাজলৈ। কেকটো বনাবৰ কাৰণে এয়া মই লৈ লৈছোঁ প্ৰথমে 3টা কণী আৰু কণী 3টা ভালদৰে ভাঙি ল'ব লাগিব। এয়া দেখিছে নহয়, প্ৰথমটো কণী মোৰ হাততে পটককৈ ভাঙি গৈছিল, সেইটো কাৰণে হাঁহি উঠি গৈছিল। বাৰু যি কি নহওক, প্ৰথমে কণী 3টা ভাঙি ল'ব লাগিব আৰু ইয়াৰ পিছত 5 মিনিটমানৰ কাৰণে কণী 3টা যে ভাঙি ল'লোঁ সেইখিনি বিট কৰি ল'ব লাগিব। আৰু ইয়াৰ পিছত আমাক লাগিব চেনিখিনি পাউডাৰ হ'ব লাগিব, তাৰ কাৰণে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব। চেনি মই দিছোঁ ইয়াত 1 কাপ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ মেজাৰিং কাপ নাথাকে তেতিয়াহ'লে চাখোৱা কাপটো ল'লেই হৈ যাব, কোনো ধৰণৰ প্ৰব্লেম নাহে। আৰু এইখিনি চেনি আৰু কণী দুয়োখিনি ভালদৰে অলপ সময়ৰ কাৰণে বা 10 মিনিটমান সময়ৰ কাৰণে বিট কৰি ল'ব লাগিব। ইয়াৰ পিছত মই লৈ লৈছোঁ ময়দাও চেনি জোখা কাপটোৰে 1 কাপ লৈ লৈছোঁ। আজি নাজানো কি হৈছে, পটককৈ বস্তুখিনি মোৰ হাতৰ পৰা পৰি গৈ আছে। বাৰু যি কি নহওক, এয়া দেখিছেই নহয়, ময়দা মই দি ল'লোঁ আৰু ময়দাখিনি মোক দেখিছে নহয় অলপকৈ দিছোঁ। এনেকৈ অলপকৈ দিলে গোটা বান্ধি থকাৰ সম্ভাৱনা নাথাকে, সেইটো কাৰণে এনেকৈ অলপকৈ দিব আপোনালোকেও। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া চেনি ময়দা আপোনাৰ কণী গোটেইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ব লাগিব। মিক্স কৰি হোৱাৰ পিছত আমি ইয়াত দিম ৰিফাইন। যদি আপোনালোকে ৰিফাইন দিব ইচ্ছা নকৰে তেতিয়াহ'লে বাটাৰো দিব পাৰে, কিন্তু ৰিফাইন দিলেও কোনো ধৰণৰ প্ৰব্লেম নাহে, বহুত বেছিয়ে ধুনীয়া হয়। আৰু ইয়াত দিছোঁ মই 4/4 1 কাপ ৰিফাইন তেল। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কাপ নাথাকে তেতিয়াহ'লে আপোনাৰ সাধাৰণ চামুচেৰে 3 চামুচ বা 4 চামুচ তেল দি দিলে হৈ যাব। আৰু এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। যদি আপোনালোকে এতিয়া তেলখিনি নিদি আগত দিম বুলি ভাবে, যেনেকৈ আমি চেনি আৰু কণী দুয়োখিনি মিক্স কৰিছিলোঁ সেই সময়খিনিতো দিব পাৰে, কিন্তু এতিয়া দিলেও কোনো কথা নাই, যেতিয়াই মন কৰে তেতিয়াই দিব পাৰে। আৰু এতিয়া দি দিছোঁ বেকিং পাউডাৰ। কেকটো ফুলিবৰ কাৰণে বেকিং পাউডাৰ দিব লাগিব। এয়া মই দিছোঁ 1 টিস্পুন দিছোঁ। আৰু আপোনালোকে যদি এনেকুৱা মেজাৰিং চামুচ নাথাকে তেতিয়াহ'লে সাধাৰণ চামুচ এখনেৰে দি দিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু এতিয়া বেকিং পাউডাৰখিনি দিয়াৰ পিছত খুব লাহেকৈ লাৰিব লাগিব, যাতে আপোনালোকৰ কেকটো ফুলি অহাত পিছত অসুবিধা হৈ নাযায়। দেখিছে নহয়, খুব ধুনীয়াকৈ লাহেকৈ বিট কৰিব লাগিব। এতিয়া এই গোটেইখিনি সামগ্ৰী ভালদৰে মিক্স হৈ যোৱাৰ পিছত আমাক লাগিব গাখীৰ 3 টেবুল স্পুন মই ইয়াত যোগ কৰি দিম। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে। মই ইয়াত গৰু গাখীৰ লৈছোঁ, আগতেই পগাই লৈ ঠাণ্ডা কৰি লৈছিলোঁ। এয়া গাখীৰ দি দিছোঁ মই 3 টেবুল স্পুন। আপোনালোকে যদি ইচ্ছা কৰে আমুল তাজাও দিব পাৰে, কোনো কথা নাই। আৰু গাখীৰখিনি দিয়াৰ পিছত মই দিছোঁ ইয়াত নিমখ, আৰু নিমখখিনি মই দিছোঁ আচলতে বেলেঞ্চৰ কাৰণে। মিঠা বস্তুত অকণমান নিমখ হ'লে ভাল লাগে খাবলৈ, বেলেঞ্চ হৈ যায় গোটেইখিনি। আৰু মই ইয়াত দিছোঁ নিমখ 4/4 1 টিস্পুন। আৰু আপোনালোকেও দিব অকণমান, বেলেঞ্চত আহিলে তেতিয়া কেকটো খাবলৈ বহুত বেছি ভাল লাগিব। আৰু যিহেতু ইয়াত মই কণী ব্যৱহাৰ কৰিছিলোঁ, সেইটো কাৰণে মই ইয়াত দি দিম এতিয়া ইলাচি পাউডাৰ ফ্লেভাৰৰ কাৰণে। আচলতে আপোনালোকে ভেনিলা এচেঞ্চো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইলাচি পাউডাৰ ব্যৱহাৰ কৰিবচোন, খুব বেছিয়ে ভাল লাগে। আৰু ইয়াত মই দি দিছোঁ ইলাচি পাউডাৰ 1 টিস্পুন। আপোনালোকেও ইলাচি পাউডাৰ ব্যৱহাৰ কৰি বনাবচোন, বহুত বেছিয়ে ভাল পাব। আচলতে মোৰ ওচৰত কেক টিন নাছিল, সেইটো কাৰণে মই লৈ লৈছোঁ চিলভাৰৰ মগ এটা। আচলতে এনেকুৱা ধৰণৰ মগ এটা লৈ ল'ব, আৰু ইয়াত মই অলপমান তেল ব্ৰাছ কৰি দিছোঁ, আৰু তাৰপিছত ময়দা অকণমান ছটিয়াই দিছোঁ, আৰু ৰেডি হৈ গৈছে মোৰ মগটো। আচলতে কেক টিনৰ নিচিনাকৈ কাম কৰিবৰ কাৰণে মই এই মগটোৱে ব্যৱহাৰ কৰিছোঁ। যি কি নহওক, আপোনালোকে কনচিষ্টেঞ্চিটো দেখিছে নহয় কেকৰ বেটাৰটোৰ। আৰু এতিয়া মই ইয়াত দি যাম অলপকৈ, লাহেকৈ। আপোনালোকে বৰ বেছি খৰখেদা নকৰিব, খৰখেদা কৰিলে আচলতে এনেকুৱা ধৰণৰ কামবিলাক বেয়া হৈ যায়। সেইটো কাৰণে মই আপোনালোকক কৈ দিছোঁ, খুব লাহেকৈ কৰিব। আৰু ইয়াৰ পিছত কেকৰ টিনটো অলপমান টেপ কৰি দিব, যাতে লাম্পছ বহি নাথাকে। আৰু ইয়াৰ পিছত মই পুৰণা কুকাৰ এটাত তলত নিমখ দি 15 মিনিটমানৰ কাৰণে প্ৰিহিট হ'বলৈ দিছিলোঁ। আৰু পিছত 45 মিনিট পিছতে মোৰ কেকটো হৈ গৈছিল। আৰু এতিয়া দেখিছে নহয়, কেকটো খুব বেছি ধুনীয়া হৈছিল। ঠাণ্ডা হোৱাৰ পিছতহে মই উলিয়াইছোঁ এনেকৈ, আৰু আপোনালোকক দেখুৱাইছোঁ। খুব বেছিয়ে ধুনীয়া হয়, 45 মিনিটমান সময় লাগে কেকটো সিজিবৰ কাৰণে। আৰু এয়া দেখিছে, আপোনালোকৰ ওচৰলৈ মই আনি
দেখুৱাই দিছোঁ আৰু এতিয়া মই কাটিম। আপোনালোকক চাই যাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও বনাব, বহুত বেছিয়ে ভাল লাগে, খুব বেছি সহজ, বৰ বেছি যোগাৰৰ প্ৰয়োজন নহয়। ঘৰতে থকা সামগ্ৰীখিনিৰে খুব ধুনীয়াকৈ হৈ যায়, বৰ বেছি কষ্টও নহয়। আপোনালোকক দেখুৱাই দিছোঁ, দেখিছে নহয়, খুব ধুনীয়া হয়, বগাও হৈছে, বৰ বেছি অসুবিধা নহয়। আপোনালোকে বনাব আৰু খাব, তাৰপিছত মোক জনাব কেনেকুৱা পায়। এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ, দেখিছে নহয়, খুব বেছিয়ে ধুনীয়া হয়, বহুত বেছি স্পঞ্জি হয়, বহুত বেছি খাই বেছি ভাল লাগে। আচলতে খাই এইটো কাৰণে ভাল লাগে, আপোনালোকে মই কোৱা ধৰণে যদি ইলাচি পাউডাৰ দিয়ে তেতিয়াহ'লে খাই বহুত বেছিয়ে ভাল পাব। মই আপোনালোকক নকওঁ, আপোনালোকে বনাই খালে আপোনালোকে নিজেই গম পাব। আৰু এতিয়া দেখিছে নহয়, খুব ধুনীয়াকৈ মই কাটি ল'লোঁ আৰু বহুতখিনিয়ে ওলাইছে আচলতে এইখিনিৰে, বহুত ধুনীয়াকৈ, দেখিছে নহয়, বহুত বেছিয়ে ভাল লাগে। আৰু এনেকুৱা ধৰণৰ কামবোৰ কৰি মোৰ বহুত বেছি ভাল লাগে। আপোনালোকক কাটি দেখুৱালোঁ, খায়ো দেখুৱালোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।